Hello friends, welcome to Education. আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম GS4 এটা টপিক ইমোশনাল ইন্টেলিজেন্স। সিম্পলিফাই কৰিব চেষ্টা কৰিম ভিডিঅ'টোত কথাখিনি, বহুত বেছি ডিটেইলছত নাযাওঁ। যেতিয়া আৱেগিক বুদ্ধিমত্তা, যাক আমি ইংৰাজীত ইমোশনাল ইন্টেলিজেন্স বুলি ক'ম আৰু অসমীয়াত ক'ম আৱেগিক বুদ্ধিমত্তা। সহজভাৱে বুজোৱা হওকচোন, আৱেগিক বুদ্ধিমত্তা কি বুজায়? চাওক এইখিনিতে আছে, আপোনালোকৰ বাবে ইংলিছত এইখিনি আছে, মই অসমীয়াত কৈ দিছো। যে আৱেগিক বুদ্ধিমত্তাই কি কয়, নিজৰ লগতে আনৰ আৱেগক চিনাক্ত কৰা, আইডেন্টিফাই কৰিব লাগিব, চিনাক্ত কৰিব পৰা ক্ষমতা, আৰু চিনাক্তকৰণ কৰাৰ পিছত তাক ব্যৱস্থিত কৰা তথা প্ৰয়োগ কৰা, নিয়ন্ত্ৰণ কৰা ক্ষমতাকে বুজায়। অৰ্থাৎ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰাৰ লগতে আনৰ আৱেগকো বুজিব পাৰিব লাগিব। যেতিয়া আপুনি চিভিল চাৰ্ভিচত আহিব, মানুহৰ মাজলৈ আহিব, তেতিয়া আপোনাৰ সন্মুখত তেনেকুৱা বহুত ঘটনা আহিব, যিবিলাকক সমাধান কৰিবলৈ যাওঁতে আপুনি আনৰ আৱেগক সদায় বুজিব লাগিব, নহলে কি হব, বিৰোধিতা সৃষ্টি হব কাম কৰাৰ ক্ষেত্ৰত। গতিকে এইখিনিতে এটা লাইন আছে, চাওকচোন, এৰিষ্টটলে কৈছিলে এইটো, এনিবডি কেন বিকাম এংগ্ৰি, অৰ্থাৎ যিকোনো ব্যক্তিয়ে খং কৰিব পাৰে, that is easy, সেয়া সহজ, কিন্তু সঠিক ব্যক্তিৰ ওপৰত সঠিক মাত্ৰাত, সঠিক সময়ত, সঠিক উদ্দেশ্যৰে সঠিকভাৱে খং কৰা, এইটো সকলোৰে ক্ষমতাৰ ভিতৰত নপৰে বা নহয়, সেয়া সহজো নহয়, that is not easy। এইখিনিতে কোৱা হৈছে যে খং এটা আৱেগ, কিন্তু সেই আৱেগক সকলো ক্ষেত্ৰত জানো একেই, সকলোৱে জানো নিয়ন্ত্ৰণ কৰিব পাৰে? এইখিনিতে আপোনালোকে হয়তো ইয়াৰ ডেফিনিশ্যনটো ক্লিয়াৰ হৈছে। এতিয়া ইমোশনাল ইন্টেলিজেন্সৰ ক্ষেত্ৰত এজন ব্যক্তিৰ নাম ল'ব লাগিব, তেওঁ হৈছে ডেনিয়েল গোলমেন। ডেনিয়েল গোলমেনে এখন গ্ৰন্থ লিখিছিলে, সেইখন আছিলে ইমোশনেল ইন্টেলিজেন্স হোৱাই ইট কেন মেটাৰ মোৰ দেন IQ। এই গ্ৰন্থখনৰ প্ৰকাশৰ পিছতে ইমোশনেল ইন্টেলিজেন্স এই টাৰ্মটোৱে জনপ্ৰিয়তা লাভ কৰিছিলে। ডেনিয়েল গোলমেনৰ অনুসৰি আমি চাম এতিয়া এলিমেন্টছ অফ ইমোশনেল ইন্টেলিজেন্স। যদি আমি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰো, আমাৰ আৱেগিক বুদ্ধিমত্তাক আমি বুজি পাওঁ, তেতিয়াহ'লে কেনেকে সহায় হ'ব পাৰে বাৰু? চেল্ফ এৱাৰনেছ, আমি সজাগতা আহিব আমাৰ মাজত। সেলফ ৰেগুলেশ্যন, আত্মনিয়ন্ত্ৰণ। ইণ্টাৰনেল মটিভেশ্যন, আত্মপ্ৰেৰণা। তাৰপিছত সহানুভূতি আহিব কাৰোবাৰ প্ৰতি, এম্পাথি। ছচিয়েল স্কিল, আপোনাৰ সামাজিক দক্ষতা বৃদ্ধি পাব। এইবিলাক হৈছে ইমোশনেল ইন্টেলিজেন্সৰ একোটা এলিমেন্টছ, উপাদান। এইখিনি আমাৰ প্ৰত্যেক ব্যক্তিৰে আৱেগ আছে, আৰু এই আৱেগে আমাক এই দিশবিলাকত সহায় কৰে, নিজক নিয়ন্ত্ৰণ কৰা, আত্মনিয়ন্ত্ৰণ, আত্মসজাগতা, আত্মপ্ৰকাশ, সহানুভূতি, এইবিলাক দিশত। এতিয়া আমাৰ মেইন কথাটো হ'ল যে ইম্পৰ্টেন্স অফ ইমোশনেল ইন্টেলিজেন্স ইন চিভিল চাৰ্ভিচ। চাওক, ইম্পৰ্টেন্স অফ ইমোশনেল ইন্টেলিজেন্স ইন চিভিল চাৰ্ভিচ। এক নম্বৰতে আমি পাম ফৰ টাৰ্গেটিং পলিচিজ বেটাৰ, অৰ্থাৎ উন্নত নীতি ৰূপায়ণৰ ক্ষেত্ৰত আমোলাসকলে যদি এটা ভাল নীতি ৰূপায়ণ কৰিব বিচাৰে, তেতিয়াহ'লে আমি প্ৰথমে সমাজৰ প্ৰয়োজনীয়তাটো বুজিব লাগিব, ব্যক্তিৰ প্ৰয়োজনীয়তাটো বুজিব লাগিব, অৰ্থাৎ ব্যক্তিৰ আৱেগক বুজিব লাগিব, তেওঁলোকেনো কি বিচাৰে, তেতিয়াহে এখন ভাল নীতি ৰূপায়ণ হ'ব বুলি ক'ব পাৰি। গতিকে সেই ক্ষেত্ৰত আপোনাক সহায় কৰিব ইমোশনেল ইন্টেলিজেন্সে। ঠিক সেইদৰে আপুনি চাওক যে ফৰ মটিভেটিং সাবঅৰ্ডিনেট, আপোনাৰ তলত বিভিন্ন ব্যক্তিয়ে কাম কৰিব, সেইসকল ব্যক্তিক লগত লৈ এটা টিম হিচাপে আপুনি কাম কৰিব লাগিব। গতিকে সকলোকে মটিভেট কৰিবৰ কাৰণেও আনৰ আমি ইমোশনটো, আৱেগটো বুজি পাব লাগিব, সেইটোৱে কথাটো। তাৰপিছত আহিলে ষ্ট্ৰেছ মেনেজমেণ্ট। মানসিক চাপ নিয়ন্ত্ৰণ, যিকোনো জটিল পৰিস্থিতিত কোনো বিষয়াক মোকাবিলা কৰিবলৈ সাহস দিব। আপুনি এটা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিভিন্ন ষ্ট্ৰেছৰ সন্মুখীন হ'ব যেতিয়া ফিল্ডত যাব, গতিকে সেই সময়তে নিজক মানসিকভাৱে সবল কৰি ৰখাৰ ক্ষেত্ৰত ই সহায় কৰিব। ফৰ চেঞ্জ,
পৰিৱৰ্তনকামী কিবা যদি আপুনি চিন্তা প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আবেগিক বুদ্ধিমত্তাই সহায় কৰিব। An emotionally intelligent person is more likely to try new things. সদায় তেওঁ নতুনত্ব আনিব বিচাৰিব। যিটো পৰম্পৰাগত ব্যৱস্থা য'ত ভুল আছে সেইসমূহ শুধৰণি কৰাৰ ক্ষেত্ৰত, পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত এজন ব্যক্তি তেওঁ আবেগক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। তেওঁ আবেগিকভাৱে তেওঁ সবল হ'ব লাগিব। তেনেদৰে ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰত চাওক, For decision making, emotional intelligence helps in recognizing such emotions that are unrelated to any specific problem and not allowing them to influential to the final result. সিদ্ধান্ত গ্ৰহণতো হেল্প কৰে ইমোশনাল ইন্টেলিজেন্সে। For better communication, ডেইলি লাইফত আপুনি বিভিন্ন ব্যক্তিৰ সৈতে কমিউনিকেট কৰিব লাগিব। So emotionally intelligent person এজন civil servant, he will able to communicate policies better. Also, the person will be able to foster healthy relationship with subordinate to কোৱা হৈছে। For maintaining balance in life and last on the personal front, emotional intelligence makes more flexible, empathetic and clear in expression. আপোনাৰ প্ৰকাশভংগী, আপোনাৰ কাৰোবাৰ প্ৰতি আপোনাৰ সহানুভূতি কেনেকুৱা হ'ব, এই সকলোবিলাক দিশতে ইমোশনাল ইন্টেলিজেন্সে আপোনাক হেল্প কৰিব। ঠিক আছে, গতিকে এইখিনি বহুত বেছি আৰু নাই। আৰু ৰেলিভেন্স বৰ্তমান সময়ত ইয়াৰ গুৰুত্বটো কেনেকুৱা চাওক, কিয়নো এজন চিভিল চাৰ্ভেণ্ট ইমোশনেলি ইন্টেলিজেন্স হোৱাটো দৰকাৰ। কাৰণ বৰ্তমান সময়ত ৱাইড স্প্ৰেড এপ্লিকেশ্যন অফ ইনফৰমেশ্যন টেকনলজি ডিমাণ্ডটো তেনেকুৱা হৈছে, ডিমাণ্ড ফৰ ইম্প্ৰুভ গভৰ্নেন্স, ইছ্যু গেটিং politicized easily, অতি সহজতে কিছুমান বিষয় চাব ৰাজনীতিকৰণ কৰা হয় আজিকালি। গতিকে আপুনি সমস্যাটো কৰিব পাৰে যদি আপুনি সঠিকভাৱে দিশবিলাক বুজি নাপায়। পলিটিকেল প্ৰেছাৰ থাকেই আৰু ডিচেন্ট্ৰেলাইজেশ্যন অফ গভৰ্নেন্স টু গ্ৰাছৰুট লেভেল এণ্ড দেয়াৰবাই ইনক্ৰিজিং ৰেছপনচিবিলিটি। যিটো গভৰ্নেন্স চিষ্টেমটোক একদম গ্ৰাছৰুট লেভেললৈ লৈ যোৱা হৈছে। গতিকে বৰ্তমান সময়ত আমাৰ আমোলাসকলৰ বিষয়াসকলৰ কি হৈছে, ৰেছপনচিবিলিটিটো বাঢ়ি গৈছে। গতিকে এইখিনি বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা আছে ইমোশনাল ইন্টেলিজেন্সৰ। কথাটো হ'ল যে ইমোশনাল ইন্টেলিজেন্স মানে এইটো ডেভেলপ কৰিব পাৰি নে, ইম্প্ৰুভ কৰিব পাৰি নে নোৱাৰি, নে এই জন্মগত, নে ইয়াক ইম্প্ৰুভ কৰিব পাৰি। ডেফিনেটলি ইমোশনাল ইন্টেলিজেন্স ইয়াক আমি সময়ৰ লগত, বয়সৰ লগত ইয়াক আমি ডেভেলপ কৰিব পাৰোঁ। যেনে কেনেকৈ আমি ডেভেলপ কৰিম চাওক, ইম্প্ৰুভ কেনেকৈ কৰিম। প্ৰথম কথা, আপুনি আত্মবিশ্লেষণ কৰিব লাগিব, নিজক পৰ্যবেক্ষণ কৰিব লাগিব, অবজাৰভেশ্যন কৰিব লাগিব, আনৰ ধাৰণা অনুভৱবিলাকক আপুনি পৰ্যবেক্ষণ কৰিব লাগিব, নিজক প্ৰকাশ কৰিব লাগিব, নিজৰ প্ৰকাশ কৰা ধৰণক পৰিৱৰ্তন কৰিব লাগিব, কেনেকৈ আপুনি নিজক প্ৰকাশ কৰিছে সমাজৰ আগত। By analyzing the impact of one's action over others, one can find tone to the action. আলোচনা পৰীক্ষা এনেকৈ কৰি আমি নিজৰ ইমোশ্যনক, আবেগক আমি অধিক কি কৰিব পাৰোঁ, সবল কৰিব পাৰোঁ। গতিকে nowadays organizations take initiative to improve in emotional intelligence among its employees through different group activities. Group activities are জড়িত, তাৰপিছত exercise, seminars and tests. However, EI also improve with age maturity due to one's experience in life. যেনে আমাৰ এক্সপিৰিয়েঞ্চ বাঢ়ি যাব, বয়স বাঢ়ি যাব, মানে আমাৰ আবেগো সবল হ'ব। এইখিনি ইমোশনাল ইন্টেলিজেন্স চেপ্টাৰটো সহজভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। বাকী ক'ৰবাত ভুল ভ্ৰান্তি হৈ যাব পাৰে, প্ৰথমেই কৈছোঁ মই চিম্প্লিফাই কৰি পেলাই অলপ টপিকটো অলপ বুজিব পৰাকৈ মই অলপ উপস্থাপন কৰিম। গতিকে যদি আপোনাৰ সহায় হৈছে গতিকে লাইক কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।